হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বৰষা কিটচেন এণ্ড লাইফলৈকে আপোনালোকক বহুত স্বাগতম দেই। মই বৰষাই আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাই থাকক আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ'টি। এয়া আজি মাছৰ মাথা আৰু পেটুৰে সৈতে মই বেঙেনা খাৰ বনাম। আপোনালোকে চাই থাকক। এয়া প্ৰথমতে মই তেলত মাছৰ মাথাটো আৰু পেটুখিনি ফ্ৰাই কৰি ল'লোঁ আৰু অলপ খুন্দা আদাও দি দিলোঁ, লগতে জলকীয়া দুটাও দি দিছোঁ। এইখিনি আপোনালোকে ভালদৰে ভাজি ল'ব। মাছৰ মাথাটো এতিয়া প্ৰায় ভাজা হৈ গ'ল। এতিয়া মই কাটি থোৱা বেঙেনাখিনি দি দিম আৰু বেঙেনাখিনি দি মই এতিয়া ভালদৰে তাক ভাজি ল'ম, যাতে বেঙেনা আৰু মাছৰ মূৰখিনি মিক্স হৈ যায় একলগত। আপোনালোকে বাৰু মাছৰ মাথাৰে বাৰু বেঙেনা খাৰ খাই পাইছেনে নাই? যদি খাই পোৱা নাই এবাৰ কিন্তু ট্ৰাই কৰি চাব হা। এতিয়া মই সোৱাদ অনুসৰি নিমখখিনি দি দিলোঁ। মই ইয়াতে হালধি ব্যৱহাৰ কৰা নাছিলোঁ, আপোনালোকে যদি খাই দিব পাৰিব। মানে হালধি দিয়াৰ লগে এইটো ৰঙা কালাৰ হৈ যাব। মই নিদিয়াকৈ আজি বনাই চাইছিলোঁ, আপোনালোকে দি দিব, তেতিয়া কালাৰটো ভাল হ'ব ধুনীয়াকৈ। এতিয়া মই এইখিনিত খাৰখিনি ঢালি দিলোঁ, আপোনালোকে চাই থাকক। এতিয়া খাৰখিনি আৰু মাছৰ মাথাখিনিৰ লগত ভালকৈ মই ফ্ৰাই কৰি ল'ম। ইয়াতে পানী দিব নালাগে, এনেকৈ সিজি যাব, পানী নিদিলেও হ'ব। মোৰ খাৰটো বেছিকৈ জাৰ নাছিলে, আপোনালোকে অলপ জাৰ থকা খাৰ দিলেও দিব পাৰিব। আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ দিব, কাৰণ কিছুমানে খাৰ কমকৈ আৰু কিছুমানে খাৰ বেছিকৈ খায় ন, তো সেই হিচাপত আপোনালোকে দি ল'ব পাৰিব। এয়া মোৰ প্ৰায় হৈয়ে গ'ল হাফকৈ ভাজা। এতিয়া এইখিনি ভালকৈ গলি যাব লাগিব, তেতিয়াহে মানে খাব বেছি ভাল লাগিব। ইয়াতে আপোনালোকে মছলা ব্যৱহাৰ কৰিব নালাগে, মই একোৱেই মছলা দিয়া নাই, অকল মই খুন্দা আদা অলপ দিছোঁ আৰু জলকীয়া দি দিছোঁ, তাত বাহিৰে একো দিব নালাগে আপোনালোকে। খাৰত মানে বেলেগ মছলাৰ প্ৰয়োজন নাথাকে। এয়া প্ৰায় হৈয়ে গৈছে আৰু এয়া মোৰ বেঙেনা খাৰ হৈ গ'ল। এয়া দেখি খাব মন গৈছেনে নাই বাৰু আপোনালোকৰ? খাই কিন্তু বহুত ভাল লাগে দেই, মাছৰ পেটা বা মাছৰ মূৰৰ সৈতে বেঙেনা খাৰ খাই খুব ভাল লাগে। এয়া আজি ৰাতিৰ সাজ ৰেডি হৈ গ'ল, বেঙেনা খাৰ, ভাত, মাছৰ টেঙা আৰু শাক ভাজি। ভিডিঅ'টো চাই কেনে পালে জনাবচোন, আৰু যদি চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।